আমাৰ সংবাদ মাধ্যমলৈ মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ আজি 15 নৱেম্বৰৰ আজি ৰাস মহোৎসৱৰ আজি আমি প্ৰাৰম্ভিক হিচাপে আমি আৰম্ভ কৰিছোঁ। আমাৰ ইয়াত ডিফু কেন্দ্ৰীয় ৰাস কমিটি হিচাপে আমি আজি উদযাপন কৰিবলৈ লৈছোঁ। সমন্বয় সংস্কৃতি মঞ্চ আৰু নৃত্যাংগন সংগীত সত্ৰীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু অসম নাট্য সন্মিলন ডিফু শাখাৰ আৰু সমূহ ডিফুবাসী ৰাইজৰ সহযোগত আমি এই কেন্দ্ৰীয় ৰাস মহোৎসৱক আমি উদযাপন কৰিবলৈ লৈছোঁ। এইবাৰ দ্বিতীয় বাৰ্ষিক হিচাপে আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু ইয়াৰ বাবে আমাৰ যোৱা 24 অক্টোবৰৰ পৰা আমি এই আখৰা আৰম্ভ কৰিছোঁ। আজি আমি এখন সৰু মানে নৱবৈদ্য আৰু গুৱাপান আগবঢ়াই পিনে আজি 15 তাৰিখৰ ৰাস উদযাপনৰ কাৰণে প্ৰাৰম্ভিক অনুষ্ঠানটি আমি আজি আৰম্ভ কৰিছোঁ। আমাৰ মূল অনুষ্ঠানটো আৰম্ভ হ'ব অহা 7 ডিচেম্বৰত। আমি মূল অনুষ্ঠান আমি ডিফু গভ বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। গতিকে সমূহ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে সেই উক্ত দিনা সকলো ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়ায়। এই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত আমাৰ ডিফুৰ সমূহ ডিফুবাসীৰ জাতি বৰ্ণ ধৰ্মৰ পৰা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মানুহে আমাৰ ইয়াত জড়িত হৈ আছে। আমাৰ এখন সমন্বয় ৰাস হিচাপে আমি উদযাপন কৰি আমি সফল হ'ম বুলি আমাৰ এটা আশাবাদী। আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আজি ৰাস পূৰ্ণিমাৰ উপলক্ষে সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা প্ৰথমতে জ্ঞাপন কৰিছোঁ। শ্ৰীকৃষ্ণৰ চৰণত আমি প্ৰণিপাত জনাইছোঁ। এভাগী শৰাই আমি আজি তেখেতক ৰাস পূৰ্ণিমাৰ উপলক্ষে আমি সেৱা আগবঢ়ালোঁ, প্ৰণাম জনাইছোঁ। সমন্বয় সংস্কৃতি আনে, সংস্কৃতিয়ে শান্তি আনে। গতিকে ডিফু কেন্দ্ৰীয় ৰাস সমিতিয়ে সমন্বয় সংস্কৃতি ৰাস মহোৎসৱৰ কথা চিন্তা কৰিছে। এই সমন্বয় বুলি ক'লে আমি ইয়াতে আমাৰ যিমানখিনি জনজাতি আছে, জাতি জনজাতি কাৰ্বি, বড়ো, ডিমাচা আদি কৰি নেপালী, মণিপুৰী সকলোৱে আমাক যোগদান কৰিছে আমাৰ লগত। তাৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ লোকেও আমাৰ লগত যোগদান কৰিছে। গতিকে ভাল লাগিছে। গতিকে গুৰুজনাৰ যিটো সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, সেই সংস্কৃতি ধৰি ৰাখিবলৈ আমি ক্ষুদ্ৰ এটি প্ৰয়াস কৰিছোঁ। এটি বিশেষ এটা বাতাবৰণ, সাংস্কৃতিক বাতাবৰণ বৰ্তমান ডিফুত বিৰাজ কৰিছে এই ৰাস মহোৎসৱক লৈ পেলাই। এই বছৰ আমাৰ দ্বিতীয় বৰ্ষ। প্ৰথম বৰ্ষ আমি যোৱা বছৰ ৰাস মহোৎসৱ পালন কৰিছিলোঁ। ৰাইজৰ বিশেষ সহায় সহযোগিতা আমি লাভ কৰিছিলোঁ। আপোনালোকৰ সহায় সহযোগিতা লাভ কৰিছিলোঁ। অভিভাৱকসকল আগবাঢ়ি আহিছিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিছিলে। লগতে আমাৰ নৃত্যাংগন সত্ৰীয়া সংগীত মহাবিদ্যালয়, নাট্য সন্মিলন ডিফু শাখা আদি সদস্যাসকলেও আমাক সহযোগ কৰিলে। গতিকে এটা বিশেষ ধৰণৰ এটা সাংস্কৃতিকময় এটা আধ্যাত্মিক পৰিৱেশে ডিফু চহৰত বৰ্তমান বিৰাজ কৰিছে এই ৰাস মহোৎসৱক লৈ পেলাই। গতিকে আজি যিহেতু ৰাস পূৰ্ণিমা, আমি তেখেতৰ শ্ৰীচৰণত প্ৰণাম জনাই আজি আমি আনুষ্ঠানিকভাৱে ৰাস মহোৎসৱক এনেকৈ পালন কৰিছোঁ। আমাৰ সম্পূৰ্ণ অনুষ্ঠানটি হ'ব অহা 7 ডিচেম্বৰ শনিবাৰে। গতিকে এই অনুষ্ঠানত আপোনালোককো নিমন্ত্ৰণ জনালোঁ। লগতে ডিফুবাসীৰ লগতে কাৰ্বি আংলংবাসীৰ সকলো ৰাইজকে আমি এই আমাৰ ৰাস মহোৎসৱ ভাগলৈ নিমন্ত্ৰণ জনালোঁ আপোনালোকৰ মাধ্যমেৰে। আৰু এইখিনি আৰু ভৱিষ্যতেও যাতে আমি এনেদৰে এই ৰাস মহোৎসৱ পালন কৰি যাবলৈ
যাব পাৰোঁ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। বিশেষকৈ ৰাস মহোৎসৱ বুলি ক'লে আমি কণ শিশুৰ পৰা একেবাৰে প্ৰাপ্তবয়স্কজনলৈকে আমি ইনভলভ হ'ব পৰা এটা অনুষ্ঠান হৈছে ৰাস মহোৎসৱ। সেয়েহে আমি এই অনুষ্ঠানটো আমি নিৰ্বাচন কৰিছোঁ যাতে সকলো ধৰণৰ লোকে সকলো বয়সৰ লোকে আহি পেলাই এই অনুষ্ঠানটিত আগভাগ লৈ পেলাই ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিবলৈ এটা সুবিধা পায়। ইমানখিনিয়ে আৰু ধন্যবাদ। ৰাস আজিকালিতো ৰাস খোৱাই দেখা নাযায় নহয় জানো। আগতে আমি আমাৰ সৰুকালৰ ছোৱাত যথেষ্ট নাচিছিলোঁ কৰিছিলোঁ, নামঘৰলৈ ওলাই যাওঁ জাকে জাকে তেনেকৈ কৰি। কিন্তু আজিকালি এতিয়া আমি যিহেতু টাউনমুখী হ'লোঁ নহয়, চহৰমুখী হ'লোঁ, ইয়াতে আহি পেলাই কি হয় ৰাস বস্তু সাধাৰণতে পোৱা নাযায় বা দেখা নাযায়, অনুষ্ঠিত কৰাও নাযায়। কিন্তু যোৱা বছৰৰ পৰা আমাৰ ইয়াত আকৌ পাতা হৈছে, ল'ৰা ছোৱালীবিলাক বহুত উৎসাহিত মানে নাচি ভাল পোৱা হৈছে। সিহঁতি নতুন এটা হেৰি পাইছে। মানে সাধাৰণতে বিহু বুলি ক'লেতো বিহুটো প্ৰতি বছৰে হৈ থাকে নহয় জানো। ৰাসটো সিহঁতি নতুনকৈ নাচিবলৈ পাইছে, নতুন এটা ধৰণৰ নাচ এটা পাইছে। গতিকে যথেষ্ট উৎসাহিত হৈছে আৰু ভাল লাগিছে। এইটো লাহে লাহে যে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈছে বা সিহঁতি ইচ্ছুক হৈছে নাচিবৰ কাৰণে। এইটো এই আচলতে বুদ্ধিটো ক'ত গ'ল? ইমান বছৰেতো লুকাই আছিল, ডিফুটো তেনেকুৱা নাছিলে, হঠাৎ হয় কেনেকৈ জন্ম হ'ল? হঠাৎ কেনেকৈ জন্ম হ'ল মানে এতিয়াতো সেইটো ক্ৰেডিট দিব লাগিব আমাৰ হেৰিয়াক। আমাৰ নমিতাক কিবা হেৰি কৰিব লাগিব, মানে প্ৰথম স্থানটো তেওঁকে দিব লাগিব। তেওঁৱে মানে কথাখিনি ভাবি তাত ফলপ্ৰসূ কৰিলে। তাৰপিছৰ পৰাই যথেষ্ট আমাৰ ল'ৰা ছোৱালীবিলাকেও ভাল পাইছে। কিন্তু হয়, হ'ব, বহুত বহুত ধন্যবাদ থাকিল। আজি ৰাস পূৰ্ণিমাত আমাৰ ডিফু কেন্দ্ৰীয় ৰাস মহোৎসৱ সমিতি এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি ৰাস উদযাপন কৰিবলৈ ওলাইছোঁ। যোৱা বছৰ আমাৰ প্ৰথম আছিলে আৰু তাত ৰাইজৰ সকলো দিশৰ পৰা আমি বিপুলভাৱে সঁহাৰি পাইছিলোঁ। তাত উৎসাহ যথেষ্ট পালোঁ। সেইকাৰণে আমি আকৌ ৰাইজৰ ডিমাণ্ডত আৰু আমাৰো নিজৰ উৎসাহ এটা প্ৰবল বাঢ়ি অহাৰ কাৰণে আমি পুনৰ এই বছৰ ৰাস সজীৱ ৰাস, আমাৰ যিটো লাইভ ৰাস যোৱাবাৰ প্ৰথম ডিফুত অনুষ্ঠিত হৈছিলে, এইবাৰ আমি আকৌ লাইভ ৰাস দ্বিতীয়বাৰৰ কাৰণে ইয়াত আমাৰ ডিফু গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰ, য'ত আমি যোৱাবাৰ অনুষ্ঠিত কৰিছিলোঁ, এইবাৰো তাতেই অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আজি আমি আনুষ্ঠানিকভাৱে আমাৰ এই ৰাস মহোৎসৱৰ আৰম্ভণি কৰিছোঁ, সূচনা কৰিছোঁ। যিহেতু আজি ৰাস পূৰ্ণিমাৰ শুভ দিন, আজি ৰাস, গতিকে কিন্তু আমাৰ বিশেষ অসুবিধা কিছুমান আছে, ইয়াত পৰীক্ষাত বা অন্যান্য কিছুমান অসুবিধা আছে। তাৰ কাৰণে আমি ডিচেম্বৰৰ 7 তাৰিখে এই আনুষ্ঠানিকভাৱে এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰিম। তাত আপোনালোকৰ ডিফু ৰাইজৰ সকলোৰে আগৰ নিচিনাকৈ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। আজি উপস্থিত হোৱা অভিভাৱকসকল, আমাৰ মিডিয়া পাৰ্চনসকল, তেওঁলোক আহি ইয়াত আমাৰ লগত যোগাযোগ কৰাৰ কাৰণে তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু ডিফুৰ সকলো ৰাইজৰ পৰা আমি আশা ৰাখিছোঁ যাতে এই ৰাস এনেদৰে আমি ভৱিষ্যতেও চলাই যাব পাৰোঁ। তাৰ বাবে যাতে তেওঁলোকৰ সকলো ধৰণৰ আশীৰ্বাদ, সহযোগিতা আমি অকল ধনৰ দিশৰ পৰা কোৱা নাই, শাৰীৰিকভাৱেও আমি বা উপদেশ দিও, যাৰ যেনেকুৱা সেই সহযোগিতাখিনি যাতে আগবঢ়াই গৈ থাকে। ধন্যবাদ।